সেয়া দৌৰি মেলি আহিলোঁ। অলমষ্ট আজি 14 কিলোমিটাৰ দৌৰিলোঁ। পূৰা ঘামি মেলি চেচ হৈ আছোঁ, পূৰা সম্পূৰ্ণ। নতুন জোতা পিন্ধিছিলোঁ আজি, আপুনি গম পায় মোক গিফ্ট দিছিলে ৱাইফে জোতাযোৰ, এইযোৰ। তো খুব ভাল লাগিছে দৌৰি আজি পিনে। বহুত বহুত থেংক ইউ কবিতা, খুব ধুনীয়া এটা গিফ্ট দিলা তুমি। সেয়া তো পূৰা ভাগৰি মেলি চেচ, ঘামি মেলি চেচ। এতিয়া বটল পানী কিনিম, অলপমান ৰখি পিনে পানী গিলাচ খাম, তাৰপিছত লাহে ধীৰে ঘৰলৈ আৰু অলপ খোজকাঢ়ি যাম। বেছি সময় নালাগে, 10-15 মিনিট সময় লাগিব ঘৰ গৈ পাওঁতে। আৰু ইয়াতে সামৰিছোঁ ভিডিঅ'টো। গুড নাইট, চুইট ড্ৰিম। লগ পাই আছোঁ পিছৰ এটা ভিডিঅ'ত। শেষৰ বাবে মই ক'ব বিচাৰোঁ আপোনালোকৰ যাতে প্লিজ মোৰ নিচিনাকৈ বা যেনেকৈ যাৰ সময় সুবিধা মিলে আপোনালোকে এবাৰ হ'লেও দিনটোত ওলাই আহক ঘৰৰ পৰা, বা ঘৰৰ ভিতৰতে যেনেকৈ পাৰে এটলিষ্ট এক্সাৰচাইজ কৰক, নিজকে সুস্থ ৰাখক। বাই বাই, থেংক ইউ।